নমস্কাৰ সকলোকে নিবেদিতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আৰু বনাই আছিলোঁ পিঠা, তাৰপিছত একেবাৰে আমাৰ দেহাৰ উৎপাত লাগি গ'ল। আজি সিহঁতৰ স্কুলত আজি বিহু আদৰণি পাতিছে আৰু তালৈ বিহুলৈ যাবলৈ একদম মানে উৎপাত। তাৰপিছত মই ভাবিছোঁ মই আজি নাযাওঁ, কাৰ লগতনো পঠাম, অকলে আৰু আজি বিহুৰ দিনা শিক্ষকসকলে নিজৰ নিজৰ কামত থাকিব। তাকে ভাবিছোঁ আজি পঠিয়াওঁ নে নপঠিয়াওঁ, আকৌ ময়ো যাব নোৱাৰিম। মই মানে ঘৰত গোটেই কাম উলিয়াই লৈছোঁ আৰু কাম আছে এইকেইদিন সদায় ওলাই যোৱা। কামবিলাক ঢেৰ পৰি আছে। কালি ধোৱা কাপোৰবিলাক জাপি মেলি ল'বলৈ আছে আৰু এইখিনি ইয়াত বিচনাত থৈছোঁ। আমাৰ এইফালে বিচনা তুলিবই পৰা নাই মই, আৰু একদম আমাৰ দেহাৰ বিহুলৈ যাবলৈ উৎপাত। আৰু এতিয়া আমাৰ গুণগুণ গ'লেই, মই সেইখিনি সময়ত ভিডিঅ' কৰিবলৈ নোৱাৰিলোৱেই। তাৰপিছত এতিয়া আকৌ দেহা ওলাইছে, আৰু দেহা আমাৰ উলিয়াই মই অকণমান ৰেডি কৰিলোঁ আৰু অকণমান এতিয়া লিপষ্টিক লগাবলৈ আছে, তাৰপিছত আইলাইনাৰ অকণ লগাই দিব লাগে বুলি এই লগাবলৈ আছে, গগনা লগাবলৈ আছে। সেই খোপাটো আৰু যেনে তেনে কৰি পঠাইছোঁ। দেখাই দিওঁ আকৌ আমাৰ এইজনী দেহা, এইজনী হুলি নাচনী দেই, এজনী হুলি নাচনী। আৰু খোপাটো দেখাই দিয়া, খোপাটো এইটো এনেকৈ বান্ধি দিছোঁ। আৰু কপৌফুল নাই, কপৌফুল এবাৰ এপাহ ফুলিছেহে। আৰু কি কৰিছোঁ, গোলাপ ফুল ছিঙি আনি একদম গোলাপ ফুলৰ পাহিবিলাক এনেকৈ দেখুৱাই দিয়া আকৌ, চুই নাথাকিবা। গোলাপ ফুলৰ পাহিবিলাক এই গেজেঙত ভৰাই এনেকৈ এই খোপাটোত লগাই দিছোঁ। এইয়া নাচনী খোপা একদম মানে পুৰা খোপা লগাই দিছোঁ। আৰু এই গগনা বজাই বোলে। আৰু মুগাৰ কাপোৰ পিন্ধাই পঠিওৱা নাই, মুগাৰ মানে কাপোৰ এইকাৰণে পিন্ধোৱা নাই, ৰ'দ দিছে পুৰা গৰম উঠিব, আৰু মই যিহেতুকে নাযাওঁ সেইকাৰণে মোৰ এই মুগা ৰঙৰ এযোৰ কাপোৰ আছিলে, সেইযোৰকে পিন্ধাই পেলাই পঠিয়াইছোঁ। আৰু খাৰু এপাত বেয়া হৈছিলে, এপাত বায়েকৰ পৰা পিন্ধি লৈছে, বায়েকৰ আগৰ খাৰু পিন্ধি লৈছে। আৰু ধুনীয়াকৈ এতিয়া উলিয়াই লৈছোঁ। আৰু তাইক এতিয়া থৈ আহিবগৈ, দেউতাকে থৈ আহিবগৈ স্কুলত। তাই যাব, মই উলিয়াই মেলি ল'লোঁ। আৰু অকণমান এতিয়া লিপষ্টিক লগাই দি লওঁ, তাৰপিছত তাইক পঠিয়াই ল'ম আৰু স্কুললৈ। তাৰ পাছতহে বাকীখিনি কাম কৰিবলৈ আজৰি হ'ম। একদম মানে ৰাতিপুৱাৰ পৰা উৎপাত লগাই দিছে, আৰু এতিয়া উলিয়াই তাইক ৰেডি কৰি লওঁ দেই একেবাৰে। তাৰপিছত আপোনালোকক আকৌ এতিয়া পূৰা ফটো মৰাত লাগি গৈছে আমাৰ দেহা আৰু মুনুকণ, আৰু এইফালে পূৰা ফটো মাৰি আছে চাওক। পূৰা ফুলৰ মাজত ফটো মাৰি আছে। আৰু এতিয়া সিহঁতি গৈ লওক, তাৰ পাছত আৰু মই একদম পূৰা কামত লাগিব। সিহঁতক বিদায়টো দি লওঁ। বহুত ৰ'দ দিছে, একদম ৰ'দত মানে চকুকেইটা ৰ'দ দিছে। এতিয়া ধুনীয়াকৈ সিহঁতি গৈ লওক, তাৰপিছতহে আপোনালোকক আকৌ গৰম আহিবলৈ পালেহে ৰাইজে পকা তেল উলিয়াই ল'লে খাবলৈ। চটু খাই পাইছ নাই আগতে? গাছ আছে, খাও নাই এইটো? খাও। এইটো কটলেছ নহয়, কটবেল কয়। এইটো বেল, কটবেল নহয়। এইটো চৰ্বত খাই ভাল লাগে ন পাপা? এতিয়া ধুনীয়াকৈ গাখীৰৰ লগত খাবানে? গাখীৰৰ লগত মজাকৈ খাওঁ নাই চটু? গাখীৰৰ লগত মজাকৈ খাওঁ ন? পূৰা দৈৰ লগত গৰমৰ দিনত বেল খাবা আৰু। হাই দৈ নাই গিৰি, ক'ত গিৰি? গোন্ধটোৱে কিমান ধুনীয়া লাগিছে ন? খোৱা কেনেকুৱা লাগিছে? ভাল। হে কেনেকুৱা হৈছে? মজা। মই অকণমান খাই চাওঁ। মজা, খাই লওঁ। পাই গ'লহি ঘৰ, আহি একদম পূৰা কাপোৰ খোলাত লাগি গৈছে। হয় নাচনী, গৰম উঠিলে? পূৰা নাছিলানে? এইফালে চোৱা আকৌ, মই কেমেৰা কৰি আছোঁ। এইফালে দাঁতকেইটা চোৱা, হাঁহি দিওঁতে নাচনী ফুলি দাঁতটো ওলালে নাই? হে মই খুলি দিছোঁ দিয়া, তুমি নোৱাৰা। পিঙে ফুটিব। ইয়াতে মণিডাল লৰি যায় বুলি পিং এটা মাৰি পঠিয়াইছোঁ। আইঅ' খোপাটো চাওঁ ভালে হৈ আছেনে? বা খোপা একদম ধুনীয়া হৈ আছে ন? স্কুলৰ পৰা আহি আকৌ মুনুকণৰ বোলে খাবলৈ মন গ'ল কিবা এটা স্পাইচি, আৰু একদম মানে মোবাইলটো চাই আছিলে। আৰু সেইখিনি সময়তে এয়া আৰু বনাবলৈ আৰম্ভ কৰিয়েই দিলে আহি পেলাই।
এয়া কি বনাইছে নাজানো, মুঠতে বনাই আছে। মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আৰু বনোৱাৰ পিছত খাবলৈ কেনেকুৱা হয় তেতিয়াহে গম পাম আৰু। কিন্তু আজি বনাই আছে, আৰু যিকোনো বস্তু এটা দেখাৰ পিছত যেতিয়া বনাবলৈ আগ্ৰহ কৰে খুব মানে বেছি ভাল লাগে মোৰ। আৰু এয়া পূৰা বনাইছে আৰু, হাতৰ পৰা এৰি গৈছে, আঠাটো ভালকৈ নালাগিছে, তথাপিতো আকৌ লগাই মেলি একদম ধুনীয়াকৈ বনাই আছে। আপোনালোকে চাওকচোন। আৰু এইটো হৈ গৈছে, নাম নাজানো আৰু ইয়াৰ, মুঠতে কিবা এটা মোবাইলত চালে দেখিলে ভিডিঅ' চাই থাকোঁতে, আৰু এইটো বনি গ'ল। এতিয়া এয়া বনাই আছে টিকলি স্পাইচি কিবা এটা বোলে বনাইছোঁ, ৰ'বা তুমি খাবা আৰু বোলে। সেয়া আৰু এতিয়া দুপৰীয়া চাহকণ ধুনীয়াকৈ ইয়াৰ লগতে খাম আৰু। ৱাও, গোন্ধটো কিন্তু বৰ মজা আহিছে। ইয়াৰ ভিতৰতে আলু দিছে, আৰু এইটো ময়দা বেচন মিক্স কৰি পেলাই এইটো বনাই পিনে এইটো দিছে। একদম পূৰা মচমচীয়া হৈ গৈছে দেই এয়া। হা বৰ ধুনীয়া গোন্ধ। বহু সময়ৰ পাছত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। দিনটো আৰু কাম বন কৰি আজৰি হৈছোঁ এই মাত্ৰ, আৰু ভাবিছোঁ কাম বন কৰিহে আজৰি হ'লোঁ দেই। বাকীখিনি পৰ্দা চৰ্দা এইবিলাক লগাবলৈ আছে, এতিয়া অলপ লগোৱা হৈ গ'ল। আৰু মানুহজনী দেখিছে চাগে, একদম পূৰা মানে আজি কিবা লেতেৰা নিচিনা হৈ আছোঁ, আৰু নিজক আজি চাফা কৰিবলৈ সময় পোৱা নাই। ৰাতিপুৱাই যি গাটো ধুই সেই মূৰটো আৰু আঁচুৰি সেন্দুৰকণ লগোৱা, তাৰপিছত আৰু মই নিজক হেৰি কৰিবলৈ টাইমেই পোৱা নাই। এতিয়া ভাবিছোঁ অকণমান কেইটামান তেল পিঠা বনাই লওঁ। তেল পিঠা মানে নিমখ দিয়া, আৰু এয়া পুৰিবলৈ ৰেডি কৰি লৈছোঁ। এয়া পিঠা, আৰু এইফালে কেৰাহীত দিছোঁ আৰু পিঠা, আৰু কেইটামান হৈছে এয়া এনেকুৱাকৈ। আৰু সেয়া তেল পিঠা কেইটামান বনাই লওঁ বুলি বনাই আছোঁ। আৰু এয়া আপোনালোকক দেখাওঁ বোলো অকণমান। এতিয়া বহু সময় হ'ল আপোনালোকৰ ওচৰলৈ অহা নাই, বোলো আহোঁ তেল পিঠাকেইটা বনাই লওঁ, তাৰপিছত বোলো আপোনালোকৰ ওচৰলৈ আহোঁ। নাই বনাই থাকোঁতেই বোলো আহোঁ, সেই বুলি ভাবি আকৌ মোবাইলটো ল'লোঁ। একদম পূৰা পিঠা বনিছে। মই এইফালে লেকচাৰ দিওঁতে অলপ লাগিলেই। তেলটো আকৌ সৰহকৈ দি দিলে নিমখীয়া পিঠাটো মোৰ কিবা হেৰি হৈ আহে, উঠি আহে ওপৰলৈ। সেইকাৰণে এইবাৰ পিঠা এবাৰ এনেকুৱা হৈছে। এবাৰ মানে বস্তু পাতিবিলাক এবাৰ ইমান এটা খাচ হোৱা নাই একদম। আৰু এইবাৰ মনটো কিবা মানে বিহু ইমান লগা নাই আৰু। লাগিছে অলপ ল'ৰা ছোৱালীৰ কাৰণে নকৰিলেও নহয়, তেনেকুৱা হৈছে। কিন্তু ইমান আৰু এবাৰ খাচ হোৱা নাই। সেয়া আৰু পিঠা বনাই আছোঁ, নিমখীয়া পিঠা। মোৰ পিঠাবিলাক এনেকুৱাই হৈছে এইবাৰ, নিমখীয়া পিঠাও এইবাৰ দেখিবলৈ এনেকুৱাই হৈছে। আৰু অকণমান দেখাওঁ বুলি তাকে আৰু এয়া পিঠাগুড়ি আছে অলপ, আৰু এইকেইটা মই প্ৰথমতে অকণমান সৰহকৈ তেল দি পেলাই বনাইছিলোঁ। সেয়া আৰু এনেকৈ কৰি পেলাই ৰাখিছোঁ। আৰু এইফালে এয়া পূৰা গৰু গা ধুৱাবলৈ কালিলৈ কাৰণে চাট বনাবলৈ ৰেডি হৈ আছে নহয়, হ'লেই আৰু ৰেডি কৰিছে। অঁ, এইখিনিত কি হ'ল চুলিখিনি? হে, চুলি পূৰা ক'লা হৈ থাকিলে যে। হে, চুলি সেইটোৱে আৰু ইণ্ডিকা নে কি? ইণ্ডিকা ইজি। এইটো বহুত দেৰি হৈ গ'লেতো ইজি নহয়, এইটো ড্ৰুজিহে হৈ গৈছে। ইণ্ডিকা বিজি। চুলি পকা কৰিবৰ কাৰণে মই 47 বছৰ লগাইছোঁ। কেঁচা কৰিবৰ কাৰণে মই 10 মিনিট লগাইছোঁ। বাহ, চুলি পকা কৰিবলৈ কিমান দিন? 10 মিনিট। 47 বছৰ। বাহ, 47 হৈ গ'ল দেখোন ন? 47 বছৰ হৈ গ'ল। দেহা, আমাৰ দেহা একদম আজি স্কুলৰ পৰা আহি আৰু ফুট চাওঁ, দেহা ফুটটো চাওঁ, মুখো নুধুলে, ফুটটো আঁতৰাবই নিদিয়ে। এতিয়া লাগিছে চন্দ্ৰমুখী কৰি দিয়া, অথনি যে কৰিছিলা। আমাৰ দেহা বহুত ফায়াৰ হৈ আছে মোৰ ওপৰত। আৰু এইফালে একেবাৰে বনি আছে বক বক মাংস, পূৰা মাংস বনি আছে। এইটো মাংস হ'ল। আৰু এইফালে আমাৰ গুণুমা শুই আছিলে, আৰু এতিয়া উঠি আহিছে। সময় বহুতখিনি হ'ল, তাই অকণমান দেৰি শুইয়ে দিলে। মই ইটো সিটো কৰি থাকোঁতে অলপ টাইমো লাগিলে ভাতটো বনাওঁতে। আৰু এইফালে মাংস বনি আছে, হ'ব আৰু এতিয়া। আৰু এইফালে চাট বনাবলৈ ৰেডি কৰি আছে। সেয়া মই আপোনালোকক দেখাম অকণমান। এয়া মাংসখিনি পূৰা গোন্ধ যিটো আহিছে, মুখৰ লোভ পানী পৰি গৈছে একেবাৰে দেই।